নমস্কাৰ মই মিতালী বৰুৱা নিউমাৰলজিষ্ট আৰু টেৰট কাৰ্ড ৰিডাৰ আজি মই লৈ আহিছো আন এটি ৰিমেডি এই ৰিমেডিটো হৈছে মই আজি আপোনালোকক এটা মেজিকেল মানি পটলি বনাব কম হেতু কৰিব লাগিব শুক্ৰবাৰৰ দিনাখন আৰু এই মানি পটলিটো বনাই আপোনালোকৰ লকাৰত থলে যথেষ্ট টকা পইচাৰ ঘৰলৈ আগমন ঘটে যি সকলে বিশ্বাসেৰে কৰিছে মই মোৰ ক্লায়েণ্টকো আগতে বহুত দিছো তো তেওঁলোকে যথেষ্ট সুফল পাইছে বিশ্বাসে মিলোৱা হৰি বুলি কয় গতিকে আপোনালোকেও বিশ্বাসেৰে কৰি চাব যথেষ্ট সুফল পাব মোৰ ভিডিওটো শেষলৈ চাই থাকিব তাৰ আগত এতিয়ালৈ যদি মোৰ পেজ ডিভাইন নিউমাৰো কেয়াৰ ফলো কৰা নাই অনুগ্ৰহ কৰি ফলো কৰি দিব আৰু মোৰ ইউটিউব চেনেল ডিভাইন নিউমাৰো কেয়াৰ সাবস্ক্ৰাইব কৰি দিব এতিয়া আহো ভিডিওটোৰ শেষলৈ আপোনালোকে কি কৰিব প্ৰথমতে এখন হেউজীয়া কাপোৰ লব নতুনকৈ কিনি আনা কাপোৰ হ'ব লাগিব বজাৰৰ পৰা কিনি আনিব ৰুমালৰ নিচিনা এটা টুকুৰা কৰি লব আৰু সেই টুকুৰাটোত এটা জাইফল নাটমেগ বুলিও কয় ইংলিছত জাইফল এটা মছলা হয় দোকানত কিনিব পায় এটা 10 টকা মান লয় নাটমেগ জাইফল এই গোটা জাইফল এটা আনিব আৰু এটুকুৰা শুকান আদা লব ঘৰত যদি কেঁচা আদা থাকে হেতু শুকুৱাই লব এটুকুৰা এটা গাঠি আৰু হে আদা এটুকুৰা লব আৰু এটা ইলাচি লব আৰু দুটা লং লব আৰু সেইখিনি কি কৰিব আপোনালোকে শুক্ৰবাৰৰ দিনাখন সন্ধিয়া সময়ত আপোনালোকে চাকি বন্তি যেতিয়া দিব মা লক্ষ্মীৰ চৰণত তেতিয়া হে পটলিটো বনাই লৈ অলপ সময় মাৰ চৰণত লক্ষ্মী মাৰ চৰণত থৈ দি উঠি আপোনালোকে ওম শ্ৰীম মহালক্ষ্মী নমঃ এই মন্ত্ৰটো 108 বাৰ পাৰিলে জপ কৰিব তেতিয়া বেছি সুফল পাব তাৰ পিছত জপ কৰি হাতত এই পটলি মানে টুপুলা আমি টুপুলা যে কৰো টুপুলাটো হাতত লব লৈ কব মানি ফ্লোজ মানি গ্ৰোজ মানি কামস টু মি ফ্ৰম অল ডাইৰেকশন অফ মাই লাইফ এনেকে 5 বাৰ কব কি কব মানি ফ্লোজ মানি গ্ৰোজ মানি কামস টু মি ফ্ৰম অল ডাইৰেকশন অফ মাই লাইফ আকৌ কৈছো মানি ফ্লোজ মানি গ্ৰোজ money comes to me from all direction of my life এটো বাৰো ক্যাপশনত মই দি দিম ভিডিওটোৰ এটো আপোনালোকে 5 বাৰ কব কৈ ভালদৰে ভক্তি ভাবেৰে নিজৰ লকাৰত যত আপোনালোকে পইচা পাতি ৰাখে লকাৰত থৈ দিব আৰু এটো 3 মাহৰ মুৰে মুৰে হলনি কৰিব দেখিব লাহে লাহে আপোনালোকৰ যেবিলাক মানি ব্লকেজেস আছে হে মানি ব্লকেজেস বিলাক খোল খাব এটো এটা মেজিকেল মানি পটলি হয় কৰি চাব বিশ্বাসেৰে যি সকলৰ টকা পইচাৰ যথেষ্ট মানে মেইনলি সেভিংস যাৰ নহয় জমা নহয় খৰচা বেছি হৈ যায় এতিয়া টকা পইচা সকলোৱে খৰচৰ বাবে টকা পইচা ইনকাম কৰিব লাগে কিন্তু কিছুমানৰ কি হয় টকা পইচা ইনকামও কৰি থাকে যথেষ্ট আননেসেসাৰী অৰ্থাৎ হস্পিটালত বহুত খৰচ হয় বা আননেসেসাৰী খৰচা যিবিলাকৰ হৈ থাকে তেওঁলোকৰ বাবে এটো যথেষ্ট সুফল পাব তেওঁলোকে কৰি চাব মনৰ বিশ্বাসেৰে ধন্যবাদ ৰাধে ৰাধে মোৰ ভিডিওটো যদি ভাল পাইছে ফলো কৰিব শেয়াৰ কৰিব